মোৰ হাতত এইটো কুলি চৰাই, কুলিৰ পোৱালি। বহুতে হয়তো দেখি ভাবিব যে এইটো কাউৰীৰ পোৱালি। কাউৰী নহয়, এইটো কুলি চৰাইৰ পোৱালি হয়। আৰু এই কুলি চৰাইৰ পোৱালিটোৱে ৰাস্তাটোৰ মাজত, আমাৰ এইটো যিটো ৰাস্তা হয়, এইটো আমাৰ পথ হয়, গাঁৱৰ পথ। নতুনকৈ আকৌ এইটো বহল কৰি আছে, বনাই আছে। কিন্তু ৰাস্তাৰ মাজতেই এনেকৈ চৰাইটোৱে আহি পৰি আছিলে আৰু গাড়ীয়ে চেপিব বুলি চৰাইটো এনেকৈ উদ্ধাৰ কৰিলোঁ। আৰু উদ্ধাৰ কৰি এতিয়া এৰি দিম এই চৰাইটোক। কিন্তু চৰাইটোৰ মাক ক'ত আছে, মাক বাপেক ক'ত আছে, চৰাইটোক কোনে আধাৰ খুৱাব সেইটো নাজানিম। প্ৰথমতে হাতত লৈ আছোঁ, যদি গম পাম, লৈ থাকোঁতে যদি শালিকাকেইটাই চিঞৰে বা যদি কাউৰীয়ে চিঞৰে, তেতিয়া গম পাম যে সিহঁতৰ মাক বাপেক সেই শালিকাকেইটা বা সেই কাউৰীয়ে হ'ব। আৰু এইসমূহ চৰাই কিছুমান দুষ্কৃতিকাৰী বুলি এইকাৰণে কৈছোঁ যে বিভিন্ন ধৰণৰ চৰাই মৰা জাল পাতি চৰাই নিধন কৰা বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি এই চৰাইসমূহ মাৰি মাৰি খায়। আৰু এইটো কুলি চৰাইৰ পোৱালি আৰু এনেকৈ ৰাস্তাত পৰি আছিল আৰু তাক চৰাইটো মই উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি এতিয়া মই এইটো নিৰ্দিষ্ট এটা প্ৰান্তত ৰাখি থৈ দিম, যাতে মাক বাপেক আহি চৰাইটোক আধাৰ খুৱাব পাৰে। কিন্তু মাক বাপেক কোন হয়, শালিকা নে কাউৰী, মই সেইটোহে নাজানিম। আচলতে কুলিয়ে যিহেতুকে নিজে পোৱালি নিদিয়ে, নিজে কণী নুফুকায়, তাৰ সেই জ্ঞানটো নাই, তাৰ সেই অভিজ্ঞতাই নাই নিজে পোৱালি দিব পৰা। তো সেইকাৰণে তাৰ মাক বাপেক এতিয়া শালিকা নে কাউৰী কিছু সময় ৰাখি থৈ দিম, চাম মাক বাপেক আহে নে নাহে। যদি নাহে নিজে হ'লেও ইয়াক আধাৰ খুৱাব লাগিব, তো বচাবতো লাগিব। কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে কেনেকৈ চৰাই মাৰে, মানে কেনেকৈ নিধন কৰে, মই এটা ভিডিঅ' আপোনালোকক দেখুৱাই লৈছোঁ। ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি উপলব্ধি হৈছে মই নাজানো, কিন্তু বহুত বেয়া লাগিছে, দুখ লাগিছে। এনেকৈ প্ৰকৃতিবোৰ যদি আমি শেষ কৰি পেলাওঁ, আৰু প্ৰকৃতিত এনেকৈ এই যিসমূহ চৰাই চিৰিকটি ঘূৰি ফুৰি প্ৰকৃতিখন সৌন্দৰ্যময় কৰি ৰাখে, সৌন্দৰ্য বৰ্ধন কৰি ৰাখে, প্ৰাকৃতিক পৰিৱেশ এটা ৰম্য ভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে, বা দেশ বিদেশৰ পৰা বা পৰিভ্ৰমী চৰাইসমূহ আহি যেতিয়া অঞ্চলসমূহ শুৱনি কৰি ৰাখে, সেই চৰাইসমূহক যেতিয়া আমি নিধন কৰি খাওঁ, খুব মাজতে দুখজনক বেয়া কথা। আৰু এই চৰাইটো মই এতিয়া এৰি দিম। এই বেচেৰা কিবা খাইছেনে নাই সেইটো গম পোৱা নাই, কিন্তু যায় এতিয়া নেকি, এৰি দিওঁ এতিয়া। চৰাইটো এৰি দিম। আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, এই চৰাইসমূহ, এই বনৰীয়া জীৱ জন্তুসমূহ, বনৰীয়া এই চৰাইসমূহ যাতে আপোনালোকে মাৰি শেষ নকৰে, খাই শেষ নকৰে। আপোনালোকৰ দৰে যদি গুণী জ্ঞানী ব্যক্তিসকলে এনেবোৰ চৰাই ধৰি মাৰি খায়, তেতিয়াহ'লে কিন্তু ইয়াতকৈ আৰু বেদনা নাই, ইয়াতকৈ আকৌ দুখ নাই, মানে কি ক'ম, দুৰ্ভাগ্যৰ কথা, বহুত দুৰ্ভাগ্যৰ কথা। গতিকে এই চৰাইসমূহ আমি বচাব লাগিব, আৰু এই চৰাইসমূহ বাচি থাকিলে প্ৰকৃতিখন জীয়াই ৰাখিব, প্ৰকৃতি আমি বচাই ৰাখিব লাগিব। প্ৰকৃতিৰ বচাই ৰখাৰ কাৰণে এই চৰাইটো মই এতিয়া এৰি দিম। কুলি চৰাই, ইমান ধুনীয়া কণ্ঠ, এই চৰাইবিলাকৰ ইমান ধুনীয়া কণ্ঠ, আমি মাৰি খালে হেঁপাহ পলাই নেকি? আপোনালোকৰ লগত কি পইচা নাই নেকি? পইচা নাই যদি মাংস খাব নালাগে আপোনালোকে, কিন্তু চৰাইসমূহ মাৰি মাৰি কিয় খায় আপোনালোকে? 1 পোৱা 1/2 কিলো মাংস কিনি খাব আপোনালোকৰ পইচা নাই, আৰু এই বনৰীয়া চৰাইবোৰ মাৰি মাৰি খায়। আপোনালোকে নাখাব, বেয়া কথা। এই চৰাইবোৰ নাখাব, বেয়া কথা। এই চৰাইসমূহ বিপদত পৰিলে আপোনালোকে বচাবলৈ যত্ন কৰক, কিন্তু বিপদত ইহঁতক নেপেলাব। কিয় বুজি পাইছে নেকি কুলিটোৱে? মোৰ ফালে চাইছে, শুনি আছে বেচাৰা। কি বুজি পাইছা তই? কি বুজি পাইছা কচোন? কি বুজি পাইছা? কিবা এটা বুজি পাইছে চৰাইটোৱে। মোৰ কথাখিনি শুনি আছে যে সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ। কি কৰিবি এতিয়া? কি কৰিবি? যাব লাগিল নেকি? তো এতিয়া এৰি দিম চৰাইটোক, নিৰ্দিষ্ট এডোখৰ ঠাইত ৰাখি দিওঁ। তাৰপিছত ক'ত যায়, কি কথা আৰু কৰিব, তাৰপিছত চাই থাকিম, যাতে ইয়াক সাপেও খাব নোৱাৰে, মেকুৰী খাব নোৱাৰে। গতিকে এনেকুৱা এডোখৰ প্ৰান্তত মই ৰাখি দিওঁ, যাতে তাৰ মাক বাপেকে আহি তাক বচাব পাৰে, আধাৰ খুৱাব পাৰে। তাক এৰি দিম। কাম অভি চলতে হে, চলো ইয়াত থাক, চলো এটা বাছ। এতিয়া মাত, চিঞৰি মাত। ইয়াত ৰাখি দিলোঁ চৰাইটো। চেৰা
আকৌ চাওঁ চাওঁ এই দে উঠ উঠ হাতত আহ পোৱালি ন ই পোৱালি যে সেইকাৰণে মানে অকণমান চাগে ভয়ো হৈ আছে তাৰ এটা অঁ বহ এইটো চৰাইটো ইয়াত মই ৰাখি দিলোঁ চৰাইটো এতিয়া গতিকে ইয়াৰ পৰা সুৰক্ষিত হয় নে কি হয় এতিয়া নাজানিম কিছু সময় চাই থাকিম কেনেকৈ কি হয় এতিয়া মাক বাপেক আহে নে নাহে এইটোৱে আছিল কুলি চৰাই আৰু কুলি চৰাইটোক লৈ আজি এইকাৰণে ভিডিঅ'টো বনালোঁ যে যিকোনো চৰাই চিৰিকটি আমি মাৰি খাব নালাগে বনৰীয়া এই চৰাই চিৰিকটিবোৰ জীৱ জন্তুবোৰ আমি মাৰি খাব নালাগে মাংস খাবলৈ যদি আপোনালোকৰ ইমানেই ইচ্ছা আছে তেনেহ'লে আপোনালোকে এপোৱা আধা কিলো মাংস কিনি খাব সদায় খাব লাগিছিলে আপোনালোকে সপ্তাহৰ মূৰত খাওক মাহৰ মূৰত খাওক কিন্তু এনেকৈ এই চৰাইবোৰ বাচি থাকিবলৈ দিয়ক মাৰি নাখাব আপোনালোকে জীয়াই থাকিবলৈ দিয়ক ইহঁতৰে এখন পৃথিৱী আছে ইহঁতৰে এখন আকাশ আছে ইহঁতৰে এখন সাগৰ আছে গতিকে চৰাই চিৰিকটিবিলাক জীয়াই থাকিবলৈ দিয়ক আৰু আপোনালোকে এই গুণী জ্ঞানী মানুহবোৰে এনেকৈ বৃহৎ জাল পাতি ফান পাতি চৰাইবোৰ মাৰি খোৱাৰ যেন কোনেও এই ব্যৱস্থা গ্ৰহণ নকৰে তাৰ কাৰণে আটাইলৈকে এটা বিনম্ৰ অনুৰোধ থাকিল